হেল্ল', আজি আমাৰ লাষ্ট ডে হয় চেন্নাইত থকা আৰু আমাৰ এতিয়া মই বেডিং পত্ৰ গোটেই তৈয়াৰ কৰি ল'লোঁ, মানে সামৰি ল'লোঁ আৰু অহাতকৈ বেছি হ'ল, মানে কাপোৰ কানি কিনোতে বহুত হৈ গ'ল আৰু বেছি হৈ গ'ল। আৰু মই এতিয়া আপোনালোকক অকণমান ৰুমটো দেখুৱাই আছোঁ আৰু ৰুমটো সঁচাই এৰি যাবলৈ মানে বেয়া লাগিছে। অকণমান দেখুৱাই দিছোঁ আপোনালোকক আৰু দেখিছে এয়া হৈ গ'ল। আৰু আমি শেষ বাৰৰ বাবে এবাৰ চেন্নাইত হোটেলতে খাই আহোঁ, বলক আপোনালোকক লৈ যাওঁ। আৰু পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেল মিনুজ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকক লৈ যাওঁ, বলক আমি কি খাওঁ আপোনালোকক আজি দেখুৱাই লওঁ। আৰু আমাৰ এইফালে আহি আছে আমাৰ খুৰীমাহঁত ভিনদেউহঁত আহি আছে, গোটেইকেইজনে আজি যাওঁগৈ, কি খাওঁ দেখুৱাই দিম আপোনালোকক। আৰু এখেতে ল'লে ভাত আৰু বাকীবিলাকে গোটেইবিলাকে ভাতেই ল'লে, ভাত মাছ কিবাকিবি যি খাই ল'লে। আৰু মোৰ কাৰণে আনিলোঁ ৰুটি, আৰু মই ৰুটি বেছিয়ে ভাল পাওঁ, ৰুটি পনীৰ দাইল আৰু এয়া কণী। আৰু এতিয়া আমি যাবলৈ ওলালোঁ আৰু দেখিছে আৰু এতিয়া আমি আহি আছোঁ আৰু এতিয়া বাজিছে 4টামান বাজিছে আৰু যাই পাওঁতে টাইম লাগিব, আধা ঘণ্টামান লাগিব। আৰু আমি সোনকালে ওলাই আহিলোঁ, আমাৰ ৰুমৰ পৰা সোনকালে ওলাই আহিলোঁ আৰু ৰাতি বেছি টোপনি নহ'ল আৰু টোপনি মাৰিব নোৱাৰিলোঁ, যিহেতু আহিব লাগিব সেইকাৰণে টোপনিয়ে মাৰিব নোৱাৰিলোঁ। আৰু দেখিছে চেন্নাই ৰাস্তাবিলাক, আৰু আমি আহি থাকোঁতে দেখা পাইছোঁ যে চেন্নাই গোটেই ৰাস্তাবিলাক সাৰি আছিলে। আৰু এতিয়া আহি পালোঁ আমি এয়াৰপৰ্ট, চেন্নাই এয়াৰপৰ্টখন দেখিছে ইমানেই ধুনীয়া বাহিৰৰ পৰা, সঁচাই চাবলগীয়া চেন্নাই এয়াৰপৰ্টখন। আৰু যিহেতু মই ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকুৱাকৈ এয়াৰপৰ্ট দেখিছোঁ, মোৰ কাৰণে নিশ্চয় ভালে লাগিব। আৰু চাই যাওক, আমি দেখুৱাই আছোঁ। এতিয়া আমি আহি পালোঁ চেন্নাই এয়াৰপৰ্ট, আৰু এয়াৰপৰ্টখন দেখিছে ইমান ডাঙৰ আৰু বহুত ধুনীয়া হয় চেন্নাই এয়াৰপৰ্টখন। আৰু অকণমান মই আপোনালোকক দেখুৱাই যাম চেন্নাই এয়াৰপৰ্টখন, বহুত ধুনীয়া হয়। আৰু এতিয়া আমি অকণমান বাহিৰতে বহিম, যিহেতু আমি সোনকালে আহি পালোঁ আৰু আমাৰ যিহেতু 7:25তে ফ্লাইট আছে, সেইকাৰণে অকণমান সময় আমি বাহিৰতে বহি আছোঁ, চাই যাব আপোনালোকে। আমি ইয়াতে বহি আছোঁ, ৱেটিং লিষ্টত আছোঁ, আমি বহি আছোঁ। হাই কৈ দিয়ক। আৰু দেখিছে এয়াৰপৰ্টৰ বাহিৰখিনি ইমান ধুনীয়া, আৰু আপোনালোকক ভিতৰখিনি দেখুৱাই দিম মই, ইমান ধুনীয়া আৰু বহুত ডাঙৰ এৰিয়া হয় চেন্নাই এয়াৰপৰ্টখন, বহুত ডাঙৰ হয়। হা? আৰু এতিয়া আমি সোমাই আহিলোঁ এয়াৰপৰ্টৰ ভিতৰত, আৰু ভিতৰখনটো দেখিছে ইমান ধুনীয়া, আৰু আপোনালোকে চাই যাওক, মই দেখুৱাই যাই আছোঁ। আৰু এতিয়া আমি ফ্লাইটত উঠা ভিতৰ ভাগখিনিত সোমাই আহিলোঁ, আৰু ইয়াৰ পৰাই আমি বাহিৰৰ যিবিলাক ফ্লাইট মানে থৈ দিয়ে, ৰখাই থৈ দিয়ে, সেইখিনি দেখা পায় গোটেই, উৰি যোৱা দৃশ্যবিলাকো ইয়াৰ পৰাই দেখা পায়। আৰু আপোনালোকক দেখুৱাম মই বাহিৰৰ দৃশ্যখিনি, আপোনালোকে চাই যাব কেনেকুৱাকৈ ফ্লাইটবিলাক ৰখাই আছে। আৰু এইখন দেখিছে, এইখনতে আমি যাম, ফ্লাইটখনত আমি যাম। আৰু এতিয়া তাৰে যাৱতীয় কৰণীয় কামখিনি কৰি আছে, বৰিংবিলাক কৰি আছে, আৰু আপোনালোকে চাই যাওক, মই দেখুৱাই যাই আছোঁ। আৰু আমাৰ গাড়ীছত আছে, আৰু ইয়াতে মানে কোনেও মানে ইয়াতে এনাউন্স কৰি নিদিয়ে, আৰু এইখনতে লিখা থাকে, আৰু সেই দেখুওৱা মতে আমি কামখিনি কৰিব লাগিব। আৰু এতিয়া 7:20 হৈ গ'ল, আমি আহিলোঁ। কিন্তু কি হ'ল, কিন্তু এটা দুখৰ খবৰ হ'ল যে আৰু ফ্লাইটখন 8টাতহে যাব, ডিলে কৰি দিলে আৰু 8টাত যাব, সেইকাৰণে অকণমান আমাৰ প্ৰব্লেম হ'ল। আৰু দেখিছে এতিয়া আমি আহি গোটেইকেইজনে ইয়াতে বহি ল'লোঁ, আৰু যিহেতু গোটেই ৰাতিটো মানে টোপনিৰ মানে লোকচানেই হোৱাৰ দৰে হৈছে, আৰু মানে সকলোৰে ভাগৰুৱা হৈ গৈছে। কিন্তু আৰু আমি 1 ঘণ্টা ধৰক আৰু ৰৈ দিব লগা হৈ গ'ল, আৰু কিমান টাইম ৰ'ব লাগে ক'বও নোৱাৰোঁ, পিছুৱে থাকে। কিন্তু আমাৰ আৰু অৱস্থা নোহোৱা হৈ গৈছে ইয়াতে, আৰু সকলোৰে টোপনিও ধৰিছে, ভাগৰো লাগিছে।
তেনেকৈ পাৰ কৰি আছোঁ আৰু টাইমখিনি বহি পেলাই। আৰু এইফালে খাই লৈ বিন্দাছ টোপনি যাব ওলাইছে, মানে ভাগৰ লাগিছে, টোপনি ধৰিছে বোলে আৰু বিন্দাছ টোপনি মাৰি আছে। মই কিন্তু টোপনি মাৰা নাই আৰু মোৰ তেনেকৈ টোপনিও নাহে। এইফালে বিন্দাছ টোপনি মাৰি আছে। আৰু এতিয়া হৈ গ'ল, আৰু এতিয়া আমি গোটেইকেইজনে ফ্লাইটত উঠিবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই যাওঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো একলৈ, আৰু মই আপোনালোকক ভিতৰ ভাগটো দেখুৱাই দিম, অকণমান চাই যাব। আৰু দেখিছে এয়াই হৈছে ফ্লাইটৰ ভিতৰ ভাগ। আৰু আমাৰ যিহেতু ছিটকেইটা বেলেগ বেলেগকৈ আছিল, কিন্তু আমি মিলাই ল'লোঁ আৰু ছিটকেইটা, আৰু যিহেতু বেছি দূৰত নহয় একেলগে হয়, কিন্তু অকণমান বেলেগ বেলেগকৈ আছিল, কিন্তু আমি সেইখিনি মিলাই ল'লোঁ। আৰু এতিয়া আমি বহি ল'লোঁ, আৰু দেখিছে, আৰু আপোনালোকক মই বাহিৰৰ দৃশ্যখিনি দেখুৱাম। ফ্লাইটত উঠা, মানে ফ্লাইটখন উঠি যোৱা দৃশ্যটো মই আপোনালোকক দেখুৱাম। কিমান ভাল লগা হয়, মানে ভয়ো লাগে, মোৰ ক্ষেত্ৰত ভয় লাগে আৰু ভাল লাগে, আৰু মেঘবোৰ মানে কিমান ধুনীয়াকৈ যায় আপোনালোকক দেখুৱাম। আৰু এতিয়া আমাৰ ফ্লাইটখন যাব লাগিছে, আৰু দেখিছে ওচৰত কিন্তু বহুত স্পীডত হয়, কিন্তু যেতিয়ালৈ ওপৰত উঠিম তেতিয়া মানে লাহে লাহে যোৱাৰ দৰে লাগে, আৰু আপোনালোকক দেখুৱাই যাম উঠা দৃশ্যটো। আৰু এয়া উঠিলে আৰু দেখিছে উঠা দৃশ্যটো, আৰু তলৰ ভাগবিলাক কি সৰু হৈ যাই আছে, ঘৰবিলাক, বিল্ডিংবিলাক একেবাৰে সৰু সৰু হৈ গৈ আছে। আৰু ওপৰৰ পৰা আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া দেখিলে তলৰ মানে বিল্ডিংবোৰ, নদ নদীবোৰ মানে ইমান অকণ অকণ দেখা গৈছে, আৰু মই ভালদৰেতো মই চোৱাই নাই, মই ভিডিঅ'ত মানে মোবাইলত কেমেৰা কৰিহে ৰাখিছোঁ, ভিডিঅ' কৰিহে ৰাখিছোঁ, কিন্তু মই ভালকৈ চোৱাই নাই। আৰু কেতিয়াবা চাওঁ আৰু, কিন্তু আৰু ভয় লাগি যায়। আৰু দেখিছে তলৰ মানে নদ নদীবিলাক ইমান সৰু সৰু দেখা গৈছে, আৰু বিল্ডিংবিলাক দেখিছে অকণ অকণ দেখা গৈছে। আৰু এয়া দেখিছে ফ্লাইটখনৰ ওপৰ ভাগ একেবাৰে নীলা, আৰু তলত একেবাৰে মেঘবিলাক আছে, আপোনালোকক মই দেখুৱাইছোঁ। তলত দেখিছে একেবাৰে মেঘ ডাৱৰবিলাক মানে আছে, আৰু ওপৰত মানে ফ্লাইটখন, আৰু দেখিছে ইয়াৰে মেঘবিলাক কেনেকৈ মানে ইমান ওচৰৰ পৰাই দেখা পায় নহয়, মানে মোৰ কাৰণে মানে বহুত মানে স্মৰণীয় হৈ থাকিব, মানে ইমানেই ভাল লাগিছে, বেলেগ দেশত থকা যেন লাগিছে, আৰু এনেকুৱা লাগিছে। আৰু আমাৰ বেছি সময় নাই, এনাউন্স কৰি দিছে বেছি সময় নাই, আমি পাই যামেই। আৰু আপোনালোকক মই নামা দৃশ্যটো বাৰু ভিডিঅ' কৰি নিদিওঁ, ডাইৰেক্ট আপোনালোকক এয়াৰপৰ্টত লগ পাম। আৰু এতিয়া আমি আহি পাই গ'লোঁ এয়াৰপৰ্ট, আমাৰ গুৱাহাটী, অসমৰ গুৱাহাটীৰ এয়াৰপৰ্টখন আহি পাই গ'লোঁ। আৰু আপোনালোকক যি দেখুৱাবলৈ পালোঁ, মানে কি দেখুৱালোঁ নাজানো, কিন্তু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই মানে ভাল পাইছে, প্লিজ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লাইক এটা কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এইবিলাক এবাৰ সামৰি আমি সকলোৱে নিজৰ নিজৰ ঘৰলৈ যাম, আৰু প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু আপোনালোকক অকণমান আমাৰ গুৱাহাটীৰ এয়াৰপৰ্টখন দেখুৱাই মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ, আৰু নতুন ভিডিঅ' লৈ আপোনালোকলৈ মাজলৈ আকৌ আহি আছোঁ। আৰু এতিয়া বাই।